हेलो फ्रेंड्स मैं आज আপোনালোকৰ আগত বেলেগ ধৰণৰ টেস্টি আলু পিটিকা এটা ৰেচিপি লৈ আহিছোঁ। তাৰ বাবে মই কেইটামান আলু বইল কৰি পিটিকি লৈছোঁ। তাৰ পিছত এয়া নহৰু কেইফুটামান, এয়া পিঁয়াজ। এতিয়া বনাওঁ আহক। প্ৰথমতে গৰম কেৰাহীখনত মিঠাতেল অলপ ঢালি লৈছোঁ। যেতিয়া তেলখিনি গৰম হ'ব নহৰুকেইটা দি দিম। নহৰুকেইটা যেতিয়া আমাৰ অলপ ৰঙা হ'ব ভাজি থাকিম। যেতিয়া আমাৰ অলপ ৰঙা হ'ব তেতিয়া পিঁয়াজখিনি দি দিম। জলকীয়া নিমখ আপোনালোকে সোৱাদ অনুযায়ী দি দিব। তাৰপিছত যেতিয়া আমাৰ অলপ ৰঙা হ'ব তেতিয়া আলুখিনি দি দিম। কেৰাহীখনত আৰু ভাজি থাকিম 10-15 মিনিটমান। তাৰপিছত এয়া চাওক। ভিডিঅ'টো যদি ভাল লাগে তেন্তে লাইক এটা কৰি দিব।